পাঁচখন ট্ৰাকত অবৈধভাৱে গৰু আৰু মহ লৈ আহি আছে আৰু তাৰপিছত আমি ট্ৰাকখিনি আটক কৰোঁ। আটক কৰি তেওঁলোকৰ নথিপত্ৰ আমি ভেৰিফাই কৰোঁতে আমি নথিপত্ৰ সিহঁতে যিখিনি দাখিল কৰিছে সেইখিনি আমি অলপ খেলি মেলি দেখা পালোঁ। সেই হিচাপে আমি এটা গোচৰ ৰুজু কৰোঁ আৰু গোচৰ সময়তে উক্ত ট্ৰাকৰ লগত থকা 5জন ড্ৰাইভাৰক আমি গোচৰ সময়তে এৰেষ্ট কৰোঁ আৰু লগতে উক্ত ট্ৰাকত থকা গৰু আৰু মহৰ আমি অসমতে জব্দ কৰোঁ। তেওঁলোকে মালিকবিলাকে কৈছে আমাৰ হাইকোৰ্টত অৰ্ডাৰ আছে, বৈধ বিলিড ডকুমেণ্টছ আছে, তথাপিও কি কাৰণত ধৰিছে এইটো তেওঁলোকে বৈধ বুলি ক্লেইম কৰিছে যদিও আমি যিখিনি কাগজ পাইছোঁ আমি এইখিনি পৰীক্ষা কৰাৰ সময়ত তেওঁলোকৰ নথিপত্ৰ আমি অলপ খেলি দেখা পাইছোঁ। সেইকাৰণে আমি গোচৰ ৰুজু কৰিছোঁ। এতিয়া কি হ'ব ডিচিজন কি হ'ব ইয়াত যিহেতু বাকীখিনি কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰোঁ আমি। এতিয়া ইতিমধ্যে গৰুকেইটা দুৰ্বল হৈ পৰিল। আমি চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ভেটেৰিনেৰী ডক্টৰৰ লগত কনচাল্ট কৰি বৰ্তমান চিকিৎসা প্ৰদান কৰি আছোঁ। হয়, ঠিক আছে ধন্যবাদ। আমি ধৰক কাগজ পত্ৰখিনিতো তেওঁলোকক দিছোঁ আৰু তেওঁলোকেতো কালি অনুসন্ধান কৰিছে, কিন্তু আমাৰ ড্ৰাইভাৰ 5জন আৰু গৰুখিনি তেওঁলোকে আনি পেলাই ৰিজাৰ্ভত ৰাখিছে। আমাৰ সকলো কাগজ পত্ৰ আছে, গাড়ীৰ আপোনাৰ এগ্ৰিমেণ্ট আছে, গাড়ীৰ পাৰ্মিটছ আছে, সকলোখিনি আছে। এতিয়া কিহৰ কাৰণে তেওঁলোকে ধৰিছে এতিয়া সেইটো এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু আমি এতিয়া আপোনাৰ কুকুৰাঝাৰ কোৰ্টত প্ৰডিউচ কৰিছোঁ এডভোকেট ছাৰ ধৰি পেলাই। CGM বাইদেউ তাত ৰাতি আমাৰ ল'ৰাকেইটা লৈ গৈছে আৰু আমিওতো কালিৰ পৰা কষ্টই পাই আছোঁ। কি কৰিম চাওক, আমিও এতিয়া উপায় নাই ন, কষ্ট কৰি কিহৰ ভিত্তিত আমি এতিয়া একোৱে গম পোৱা নাই। এতিয়া আমাৰতো কাগজ পত্ৰ এভৰিথিং আছে, কেছ নম্বৰটো ঠিক তেনেকৈ মানে কেছ নম্বৰটো দিয়াটো দিছে। কিমান আছিলে নহয় 422টো সেইটো ধাৰা লগাইছে, এনেই কিবা এটা নাম্বাৰ আছিলে সোধকচোন। 486 আৰু আমাৰ ড্ৰাইভাৰকেইটাও এতিয়া কষ্ট পাইছে, সিহঁতক জেলত থানাত কাষ্টডিত ৰাখিছে। আমিওতো কষ্ট পাই আছোঁ। আমিও মানে আমি এতিয়া মানে কি বিচাৰোঁ, আমি এতিয়া এখন মাৰ্কেট আছে, মাৰ্কেটৰ পৰা আমি কিনিহে আনিছোঁ। মাৰ্কেটখন যদি চলিছে তেতিয়াহ'লে তাত বেচা বিক্ৰী হৈছে আৰু আমি আপোনাৰ কিনি আনিছোঁ, আমাৰ ৰচিদ আছে, তাৰপিছত আমাৰ গাড়ী পাৰ্মিশ্যন আছে, গাড়ীত আমাৰ এভৰিথিং আপোনাৰ সকলোবিলাক পাৰ্মিট ওলোৱাই আছে। গতিকে আপোনাৰ কি বিচাৰিব? গৰু বিচাৰিলে এতিয়া আইনে কি কৰিব নহয় জানো, মইতো একোৱে কৰিব নোৱাৰিম। এতিয়া 2টা গৰু চেলাইন দি আছে মানুহৰ নিচিনাকৈ, আৰু এইকেইটা গৰুটো দেখিছে ৰ'দত কিমান কষ্ট পাইছে তেওঁলোকে। ছাৰসকলেও চাই আছে, ডক্টৰ আনিছে, চেলাইন দিয়াইছে, তেওঁলোকে আমাকো ভালেই ব্যৱহাৰ কৰিছে। এতিয়া ছাৰসকলে কিহৰ কাৰণে কি কৰিছে একোৱে আমি গম পোৱা নাই। সোনকালে এৰি দিলে ভাল হয়, আৰু আমাৰ ড্ৰাইভাৰকেইটাও নিৰ্দোষী ল'ৰা, গৰীব ঘৰৰ ল'ৰা, কিবা এটা কৰি ভাত খাই আছে। গতিকে তেওঁলোককো যদি আইনে সোনকালে ৰিলিজ দিয়ে আমিও ভাল পাওঁ নহয়।